বন্ধুসকল, আজি আমি আপোনালোকক লৈ যাম ইউৰোপত অৱস্থিত এখন অতি ধুনীয়া দেশ নৰৱেলৈ, যাক দ্য কিংডম অফ নৰৱে বুলিও কোৱা হয়। ইয়াৰ স্থলসীমা ছুইডেন, ফিনলেণ্ড আৰু ৰাছিয়াৰ সৈতে ভাগ কৰা হৈছে। যিদৰে শ্যামপ্ৰসাদ মুখাৰ্জী সুৰংগক ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ বুলি গণ্য কৰা হয়, ঠিক তেনেদৰে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগটো নৰৱে দেশত পোৱা যায়, যিটো লেডেন সুৰংগ নামেৰে জনাজাত, আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 24.5 কিলোমিটাৰ। 2009 চনৰ 1 জানুৱাৰীৰ পৰা সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়া বিশ্বৰ 30খন দেশৰ ভিতৰত নৰৱেৰ নামো গণ্য কৰা হয়। গতিকে নৰৱে দেশখনৰ সৈতে জড়িত আৰু কিছুমান আচৰিত তথ্য জনোৱা হওক। আয়তনৰ হিচাপত নৰৱে ইউৰোপৰ 6ম বৃহত্তম দেশ আৰু বিশ্বৰ 61 সংখ্যক বৃহত্তম দেশ, যাৰ আয়তন 3,85,207 বৰ্গ কিলোমিটাৰ। ইয়াৰ আকাৰ ভাৰততকৈ প্ৰায় 8 গুণ সৰু। একে সময়তে দেশখনত প্ৰায় 55 লাখ জনসংখ্যা আছে। ইয়াৰে 83% লোক চহৰত বাস কৰে, আনহাতে 17% লোকে গাঁৱত থাকি ভাল পায়। ঘনত্বৰ কথা ক'বলৈ গ'লে প্ৰতি বৰ্গ কিলোমিটাৰত 15 জন মানুহ দেখা পাব। একে সময়তে যদি আমি পুৰুষ মহিলাৰ অনুপাতটো চাওঁ, তেন্তে নৰৱেত প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে 102 জন পুৰুষ আছে, আৰু দেশখনৰ কলিং কোড হৈছে +47। ইউৰোপৰ আন দেশৰ দৰে ইয়াতো মানুহে সোঁফালে গাড়ী চলায়, আৰু ভাৰতত এক নৰৱেজিয়ান ক্ৰনৰ মূল্য হৈছে 7.65 টকা। নৰৱে কেৱল ইউৰোপতে নহয়, বিশ্বৰ ভিতৰতে আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত গণ্য কৰা হয়, যাৰ সাক্ষৰতাৰ হাৰ 100%। অৰ্থাৎ এই দেশত নিৰক্ষৰ বা অশিক্ষিত লোকৰ সংখ্যা প্ৰায় নগণ্য, আৰু অশ্লোক নৰৱেৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ বুলি গণ্য কৰা হয়। কিন্তু আপুনি হয়তো নাজানে যে এই চহৰখন 1624 চনৰ পৰা 1877 চনলৈকে খ্ৰীষ্টিয়ানিয়া নামেৰে জনাজাত আছিল। লগতে নৰৱে নিজৰ ৰাজধানী চহৰ অশ্লোৰ 50% বিদ্যুৎ আৱৰ্জনা জ্বলাই যোগান ধৰে। নৰৱেজিয়ান ভাষা হৈছে নৰৱেৰ চৰকাৰী ভাষা, কিন্তু এই ভাষা দুটা ধৰণে কোৱা হয়। যদি আমি ধৰ্মৰ কথা কওঁ, তেন্তে দেশৰ 68% জনসংখ্যাই খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰে, আনহাতে 18% লোকে কোনো ধৰ্মত বিশ্বাস নকৰে। পাহাৰেৰে আগুৰি থকা এই ধুনীয়া দেশখনক লেণ্ড অফ মিডনাইট ছান বুলি কোৱা হয়, কাৰণ নৰৱে পৃথিৱীৰ একমাত্ৰ ঠাই য'ত 21 মে'ৰ পৰা 23 জুলাইলৈকে সূৰ্য অস্ত নাযায়। ইয়াত 12:43 বজাত সূৰ্য অস্ত যায় আৰু মাত্ৰ 40 মিনিট পিছত 1:30 বজাত পুনৰ উদয় হয়। আপুনি জানেনে যে E69 ঘাইপথ হৈছে পৃথিৱীৰ শেষ ঘাইপথ, যিটো নৰৱেত অৱস্থিত। এই ৰাস্তাটো এনে এটা ঠাইত শেষ হয় য'ৰ পৰা আপুনি কোনো বাট দেখা নাপাব, কাৰণ সকলোতে কেৱল নিয়ৰ আৰু সাগৰহে দেখা পাব। আৰু এই ঘাইপথৰ দৈৰ্ঘ্য হৈছে 129 কিলোমিটাৰ। নৰৱেৰ 33% অঞ্চল বনাঞ্চলেৰে আবৃত, আনহাতে এই দেশৰ মাত্ৰ 3% অঞ্চলতহে খেতি কৰা হয়। আপুনি জানেনে যে ফিনলেণ্ড আৰু ছুইডেনৰ পিছত সৰ্বাধিক হ্ৰদ নৰৱেত পোৱা যায়, য'ত হ্ৰদৰ সংখ্যা 65,000ৰো ওপৰত। ইয়াৰ বাহিৰেও নৰৱেত হাজাৰ হাজাৰ ধুনীয়া জলপ্ৰপাত আছে। নৰৱেক বিশ্বৰ আটাইতকৈ ধনী দেশসমূহৰ ভিতৰতো গণ্য কৰা হয়। তাত কাম কৰা লোকৰ এনুৱেল ইনকাম প্ৰায় $70,000। লগতে 2024 চনৰ তথ্য অনুসৰি বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা দেশৰ তালিকাত নৰৱে 5ম স্থানত আছে, য'ত মাহিলী দৰমহা প্ৰায় $5,600। 1960 চনৰ পৰা আৰম্ভ হোৱা বৃহৎ পৰিমাণৰ তেল ৰপ্তানি কৰা বিশ্বৰ শীৰ্ষ 10খন দেশৰ ভিতৰত নৰৱেক গণ্য কৰা হয়। লগতে নৰৱেৰ বেছিভাগ বিদ্যুৎ জলবিদ্যুৎ শক্তিৰ দ্বাৰা উৎপাদিত হয়। বিশ্বৰ ভিতৰতে 7ম স্থানত থকা নৰৱেক বিশ্বৰ আটাইতকৈ সুখী দেশ বুলিও গণ্য কৰা হয়, আৰু এই কাৰণে ইয়াত মানুহৰ গড় বয়স 83 বছৰ বুলি ধৰা হয়। নৰৱেত এনে এখন আইন আছে য'ত কোনো ব্যক্তিয়ে যদি অতি গুৰুতৰ অপৰাধ সংঘটিত কৰে, তেন্তে তেওঁক ফাঁচি দিয়া নহয়, আনকি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিও নহয়। ইয়াত সৰ্বোচ্চ শাস্তিয়ে হৈছে 21 বছৰৰ কাৰাদণ্ড, আৰু 21 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে কয়দীজনক মুকলি কৰি দিয়া হয়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে?
যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব